उदालगुरि जिल्लानि जथुम्मायाव फैनानै गोजोननाय मोनदों। जोबोद मोजां मोनसे जथुम्मा बिथांमोना नोलोबारियाव खुंदों। दुलाराय बर' फरायसा आफादा जोनोमनिफ्रायनो माहारिनि थाखाय गोबां खामानि मावबोबाय थादों, इयुनावबो मावलांबाय थागोन जों बेखौ फोथायो। आथिखालावबो दुलाराय बर' फरायसा आफादा माहारिनि गुबुन गुबुन बिथिं, समाजारि बिथिं, रांखान्थि बिथिं, सोलोंथाइनि बिथिं, जोंनि जि गोरोब थाखो जाफुंसार होनायनिफ्राय लानानै मोनफ्रोमबो बिथिङाव खामानि मावदों। आङो अबंलावरिनि खाथियाव आर'ज गाबदों जे जिफोर लाइमोनफोर, सेंग्राफोर, जोहोलावफोर एबा जोंनि बिदा फंबाय, बिब' बिनानावमोना जायफोर फरायसा आफादखौ दिनै दैदेनबाय थादों, बिथांमोना इयुनाव जाहाथे आरोबाव जाफुंसार जायो बिनि थाखाय आं अबंलावरिनि खाथियाव आर'ज गाबदों। लोगोसे बेवहाय फैनानै आङो गासैनोबो गोदान बोसोरनि गाहाम हामलायनायखौ बावनायजों लोगोसे फैबाय थानाय बरदिन एबा ख्रिस्टमासनिबो गाहाम हामलायनायखौ आं बयनिसिमबो बावहरदों। भेन्सार फरायसालिफोरनि लिस्टखौ जों खालामबाय थादों। गिबियावनो जोङो सार्भे मोनसे ओंखारबाय, बे लिस्टखौ जों स्टेटनो हरबाय। सेकेन्ड मोनसे सार्भे जाबावगोन आरो बेखौ दुलाराय बर' फरायसा आफाद, बर' थुनलाइ आफादजोंबो सावरायबाय थादों। आरो मेक्सिमाम कनसिडारेसनाव बेसेबां फरायसालिखौ जोंनि सोनो हायो प्रभिन्सियेलाइजेसनाव जों बेखौ नाजाबाय थादों। हा हुनि जेंनाया गोबां गैला, एफा एनै दङ, नाथाय आंहा फोथायनाय दङ जे हा हुनि जेंनाखौ जोङो 100% नङाबाबो 90% जोङो सुफुंजोबनो हागोन। बेवहाय हाई स्कुल जि दङ बेवहाय हायार सेकेन्डारिनि थाखाय बुंदों, बेखौ आङो प्रप'जेलखौ थाबैनो होगोन। लोगोसे नोलोबारियाव मोनसे 1 कौटिनि मार्केट सेट मोनसे बेवहाय बानायनो थाखाय बिथांमोना खावलायदों, बेखौ बड'लेण्ड सरकारनिफ्राय जोङो बेखौ लुनानै होगोन। आरो बेजों लोगोसे सुजित नार्जारि जि अडिट'रियाम धनस्रि समस्तिनि, बेखौ गुबुन जायगायाव लांदोंमोन होनना बुंदों, बिथांमोना नोलोबारियाव लुबैदों सेन्टार हिसाबै, दा बेखौबो नोलोबारियाव गायसननाय जागोन। आरो बेजों लोगोसे बेवहाय इउनिभार्सिटि केम्पास, गुबुन गुबुन बिथांमोना प्रजेक्ट लादों। बे गासैबो प्रजेक्टखौ जाफुंसार होनायनि थाखाय जों बड'लेण्ड सरकारनिफ्राय मदद खालामगोन। उदालगुरि जिल्ला एबसुर 50 দশক বাৰ্ষিক অধিৱেশন আজি ইয়াত নলবাৰীত অনুষ্ঠিত হৈছে আৰু মোকো আমন্ত্ৰণ জনাইছিলে। দীঘলীয়া সময় এবছুত আছিলোঁ, গতিকে আজি পুনৰ আহি এবছুৰ পৰিয়ালটো দেখা পাই পেলাই আগৰ কথাবিলাক মনত পৰিছে। যিয়ে নহওক, নিখিল বড়ো ছাত্ৰ সন্থা জন্মৰ পৰাই বড়ো জনগোষ্ঠীৰ উত্তৰণৰ কাম কৰি আছে। বড়ো জনগোষ্ঠীৰ বিভিন্ন দিশবিলাক লৈ পেলাই নিৰবিচ্ছিন্নভাৱে বিভিন্ন কামবিলাক কৰি আছে। আজিও নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো সমাজৰ সংস্কাৰৰ কাৰণে, বড়ো সমাজৰ বিভিন্ন সমস্যাবিলাক সমাধানৰ কাৰণে মাত মাতি আছে, কাম কৰি আছে। মই তেখেতসকলৰ সদায় এটা ভাল পৰিৱেশৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ। বিশেষকৈ আৰু 11 দিন পিছত এটা নতুন বছৰ আহিব আৰু এই নতুন বছৰত আপোনাৰ আচলতে পৰিকল্পনাই হওক বা আপুনি এটা যথেষ্ট চৰকাৰৰ নিৰ্বাচন আহিব, কেনেধৰণে আগবাঢ়িব? নতুন বছৰত মোৰ জীৱনৰ ডাঙৰ এটা আশা পূৰণ হ'বলৈ গৈ আছে। পুৰণি বছৰত অহা 30 ডিচেম্বৰত আমাৰ বড়োলেণ্ড অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰে এটা ভিজন ডকুমেণ্ট আমি ৰিলিজ কৰিবলৈ গৈ আছোঁ। আৰু সেইটো মোৰ দীঘলীয়া এটা সপোন আছিলে যে যি সময়ত আমি সংগ্ৰাম কৰি আছিলোঁ, সেই সময়ত মই বুজি পাইছিলোঁ যে এটা জনগোষ্ঠীয়ে নিজৰ জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰিব লাগিলে কিমান সংগ্ৰাম কৰিব লগা হয়। এতিয়াও বিভিন্ন জনগোষ্ঠী আছে আমাৰ অঞ্চলত, সেই জনগোষ্ঠীবিলাকে নিজৰ সৰু সৰু সমস্যাৰ কাৰণে সংগ্ৰাম কৰি থাকিব লগা হয়। বিভিন্ন নেতাবিলাকৰ ডোৰ টু ডোৰ যাব লগা হয়, চৰকাৰী ঘৰত যাব লগা হয়। এইবিলাক লৈ পেলাই এটা ভিজন ডকুমেণ্ট আমি তৈয়াৰ কৰিছোঁ, যুগুত কৰিছোঁ। এইটো অহা 30 তাৰিখত ৰিলিজ কৰা হ'ব। আৰু নতুন বছৰত আমি বহুতখিনি পৰিকল্পনা লৈছোঁ। 4টা বছৰত বিটিআৰ চৰকাৰখনত যিখিনি আমাৰ চিন্তা আছিলে, প্ৰায় 4টা বছৰত আমি কৰি পেলাই কমপ্লিট কৰিলোঁ। মেইনটো হৈছিলে শান্তি প্ৰতিষ্ঠা কৰা, এইটো হৈ গ'ল, এইটো বহুত ভাল লাগিছে। আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ বড়োলেণ্ডত যাতে অশান্তি পুনৰ ঘূৰি নাহে। নিৰাপত্তাৰ কথা আছিলে, চবে নিৰাপত্তা বিচাৰিছে, এইটোও হৈ গ'ল। সমন্বয়ৰ কথা আছিলে, আমি আজি 5 বছৰ আগত বা 10 বছৰ আগত বড়ো, অনাবড়ো আমাৰ যিবিলাক মানুহৰ লগত, যিবিলাক দাদা ভাইৰ লগত ডাঙৰ দীঘল হৈছে, ইহঁতৰ মাজতে এটা ডাঙৰ গেপ আহি গৈছিলে। কিন্তু আজি 4টা বছৰত দেখিছোঁ যে চবৰ লগতো মুক্ত মনেৰে কথা পাতিছে, মুছাদিকৰ লগতো পাতিছোঁ, বেলেগৰ লগতো পাতিছোঁ। তেনেকুৱা এটা ভাল এটা সমন্বয়ৰ এটা পৰিৱেশ আহিছে। আৰু বাকী যিটো চৰকাৰে কৰিব লগা কাম, কেন্দ্ৰ, ৰাজ্য আৰু কাউন্সিল, এই কামখিনিও আমি খুব সঠিক পথত আনিব পাৰিছোঁ।
স্বাধীনতাৰ পিছত চবতকৈ ডাঙৰ এচিভমেণ্ট বড়োলেণ্ড অঞ্চলৰ কাৰণে আমি এই 4টা বছৰত 3টা বছৰ কাম কৰি প্ৰায় 2.5 লাখতকৈ অধিক পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিলোঁ। এইটো বহুত ডাঙৰ এটা এচিভমেণ্ট। আৰু আমিয়ে প্ৰথম কাউন্সিল উত্তৰ পূৰ্বাঞ্চলত যেনে নেকি ভূমিৰ নথি পত্ৰবিলাক ডিজিটাইজ কৰিলোঁ, চৰকাৰখন অফিচ কৰিলোঁ আৰু তেনেকুৱা বহুত উদাহৰণ আছে। গতিকে আজি ক'বৰ কাৰণে বহুত ভাল ভাল খবৰ আমাৰ হাতত আছে। নিশ্চিতভাৱে এটা কথা ক'ব লাগিব, শান্তি প্ৰতিষ্ঠা হৈছে BTC আৰু 25ত যিহেতুকে নিৰ্বাচন হ'ব BTC, তাৰ কাৰণে আপোনালোকৰ ৰণকৌশল কি হ'ব আৰু পৰৱৰ্তী দিনত আপোনালোকে চৰকাৰ গঠন কৰিব? চাওক 12 দিন আপুনি কৈছে যে 12 দিনৰ পিছত কম আৰু পিছৰ পৰিকল্পনাটো। এতিয়া আগৰ পৰিকল্পনাখিনি কৈ শেষ কৰোঁ, 12 দিনৰ পিছৰ পৰিকল্পনা। BPFৰ CWDC মিটিং হৈছিলে, তাতে তেওঁলোকৰ প্ৰধান ইছ্যু প্ৰমোদ বড়ো হটাও BTC বাচাও এই শ্লোগানেৰে তেওঁলোকে আৰম্ভ কৰিছে। তেতিয়াতো কোনোদিনে নোৱাৰিব তেখেতসকলে চৰকাৰ বনাবলৈ। বড়োলেণ্ড অঞ্চলৰ 35 লাখ জনসাধাৰণ মানুহৰ কাৰণে কি কৰিব এইটো কওক। প্ৰমোদ বড়ো হটাওটো ডাঙৰ কথা নহয়, প্ৰমোদ বড়ো এজন ব্যক্তি, কিন্তু BTCৰ 35 লাখ জনসাধাৰণৰ কাৰণে কি কাম কৰিব, শিক্ষাৰ ক্ষেত্ৰত কি কৰিব, অৰ্থনীতিৰ ক্ষেত্ৰত কি কৰিব, সামাজিক ক্ষেত্ৰত কি কৰিব, এই কথাবিলাকে তেখেতসকলে ক'ব লাগিব। আৰু BPFৰ তাত মই ভাবোঁ অহা 50 বছৰতো BTR অঞ্চলত 35 লাখ জনসাধাৰণৰ আগুৱাই নিয়াৰ পৰিকল্পনা কৰিব পৰা মানুহ আৰু নাহিব BPFৰ। আৰু এটা কথা আপোনাক আচলতে সোধোঁ, যিহেতুকে তেওঁলোকে 2 লাখ টকালৈ ইতিমধ্যে প্ৰাৰ্থীৰ আবেদন কৰিছে বা আবেদন বিচাৰিছে, যে তেওঁলোকে এই বস্তু খোলা কৰিছে, আপোনাৰ দলত নতুন প্ৰজন্মক প্ৰাধান্য দিয়া হ'ব নেকি? আমি নতুন প্ৰজন্মকো প্ৰাধান্য দি আছোঁ। আমাৰ বিধায়কত কোন আছে? জলেন দৈমাৰী ডাঙৰীয়া আছে, এটা যুৱ য়ং এনাৰ্জেটিক এজন ইউথ হয়। লৰেন্স ইছলাৰী ডাঙৰীয়া আছে, বহুত ইউথবিলাকে আছে আমাৰ তাত। আজি নতুন ইউথ আহিছে, বিভিন্ন জনগোষ্ঠীৰ ইউথবিলাক আহিছে, উইলছন হাজদা আছে, বহুতে আছে, চব নতুনবিলাকে আহি আছে। পুৰণিবিলাককো ৰাখিব লাগিব, নতুনকো ৰাখিব লাগিব। কিন্তু যিটো ৰাজনৈতিক বজাৰ আৰম্ভ কৰিছে BPFে, এনেকা যদি মাৰ্কেটিং কৰে, এনেকা যদি প্ৰফেশ্যনেল পলিটিক্স কৰে, তো ৰাজনীতিটো এনেকুৱা লাইনতে যাব। ৰাজনীতিটো কিনা বেচা হ'ব নালাগে, ৰাজনীতিটো দাম দৰ হ'ব নালাগে। ভাল ব্যক্তিজনক টিকেট দিব লাগে, ভাল ব্যক্তিজনক সুযোগ দিব লাগে। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিটো মাৰ্কেটটো অ'পেন কৰিলে, তাতে আপুনি গম পাই গ'ল যে হাগ্ৰামা মহিলাৰী কিমান চিন্তা কৰিব পৰা এজন ৰাজনীতিক নেতা হয়।